মুখেৰে গাই থাকিলে নহব শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হয় গীতাত কি কৈছে যোৱাবাৰ এইটো সময়ত আমি গুজৰাটত আছিলো আমাক অসমৰ পৰা নিমন্ত্ৰণ দিছিল নিৰ্দিষ্ট বক্তা হিচাপে আমি কৈছিলো এক শৰণ হৰিনাম ধৰ্ম সম্পূৰ্ণৰূপে সনাতন ধৰ্মৰ প্ৰামাণিক যিকোনো কথা প্ৰমাণ দিবৰ কাৰণে আমাৰ হাতত চাৰিটা প্ৰমাণ আছে এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ এটা হৈছে অনুমান প্ৰমাণ এটা হৈছে উপমান প্ৰমাণ আৰু এটা হৈছে শব্দ প্ৰমাণ প্ৰত্যক্ষ প্ৰমাণ সেইবিলাক যিবিলাক আমি আমাৰ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে উপলব্ধি কৰোঁ মই নিজে দেখিছো মই শুনিছো মই চুই চাইছো মই টেষ্ট কৰি সোৱাদ লৈ চাইছো মই শুনি চাইছো পাঁচটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা নিজে যিটো উপলব্ধি কৰে এইটো হৈছে প্ৰত্যক্ষ প্ৰমাণ অনুমান প্ৰমাণ আপুনি দূৰত ধোঁৱা দেখিছে ইয়াৰ পৰা আপুনি কৈছে ধোঁৱা আছে যেতিয়া তাত জুই আছে আপোনাৰ অনুমান আপুনি এটা লিংকত কৈছে তাত ধোঁৱা আছে তাৰ মানে জুই আছে এইটো অনুমান কৰিছে উপমান প্ৰমাণ উদাহৰণ দিয়ে তই নীল গাই দেখিছনে দেখা নাই কেনেকুৱা বোলে আমাৰ গাইবিলাকৰ নিচিনা কুঁহিয়াৰ খাই পাইছ নাই পোৱা কেনেকুৱা মিঠা মিঠা মানে কেনেকুৱা চেনিৰ দৰে গুড়ৰ দৰে তাৰ মানে গুড় চেনি খালে কুঁহিয়াৰ খোৱাটো নুবুজায় উদাহৰণ এটা দিছে মিঠাটো কেনেকুৱা হ'ব সাধাৰণ গাই এজনী দেখি আহিলে নীল গাই দেখাটো নুবুজায় উদাহৰণ এটা দিছে প্ৰত্যক্ষ প্ৰমাণ দ্ৰোণাচাৰ্যই শুনিছিল অশ্বত্থামা হত কাৰ মুখে যুধিষ্ঠিৰৰ পৰা ধৰ্মৰাজ অশ্বত্থামা হত ধনুষৰ পেলাই দিলে পিতেক মৰি গ'ল কি জীয়াই মোৰ লাভ কি কিন্তু সত্য হয় জানো নহয় অশ্বত্থামা হত সত্য ইতি গজ অশ্বত্থামা মৰাটো সত্য অশ্বত্থামা নামৰ হাতী এটা মৰিছিল কিন্তু ইতি গজ শুনিবলৈ ক'ত পায় যাৰ আশ্ৰয়ত পঞ্চপাণ্ডৱ আছে তেওঁ ইংগিত দি দিলে লগে লগে মৃদংগ ঢাক ঢোল চব বজাই দিলে পিছৰখিনি একোৱে নুশুনিলে কিন্তু যিকণ শুনিছিল অশ্বত্থামা হত সেইটোতো শুনাটো সত্য তাৰ মানে প্ৰত্যক্ষভাৱে দেখা প্ৰত্যক্ষভাৱে শুনা কথাও কেতিয়াবা কেতিয়াবা মিছা হ'ব পাৰে অনুমান প্ৰমাণো মিছা হ'ব পাৰে আজিকালি ফাংচনত গান গালো ধোঁৱা দিয়ে ভাওৰীয়া ভাও ওলালো ধোঁৱা দিয়ে প্ৰত্যক্ষ প্ৰমাণ মিছা হ'ব পাৰে অনুমান প্ৰমাণ মিছা হ'ব পাৰে উপমান প্ৰমাণ মিছা হ'ব পাৰে তেতিয়া আমাৰ হাতত এটাই প্ৰমাণ থাকে শেষ প্ৰমাণ আৰু সেইটো হৈছে শব্দ বা শাস্ত্ৰৰ প্ৰমাণ শাস্ত্ৰৰ প্ৰমাণ যিসকলে মানে সেইসকলক আস্তিক বুলি কৈছে যিসকলে শাস্ত্ৰ কোন শাস্ত্ৰ অগণন শাস্ত্ৰ আছে তাৰ মাজত তিনিটা প্ৰস্থান দিছে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান ন্যায় প্ৰস্থান গুৰুজনাৰ এক শৰণ ধৰ্ম কেনেকৈ প্ৰামাণিক আমি আপোনালোকক বুজাই দিব বিচাৰিছো শ্ৰুতি বেদক কয় বেদ কোনো লিখা নাই অপৰুষেয় বুলি কোৱা হয় জগত সংহৰি ফুটি আছে নাৰায়ণ প্ৰথম নিশ্বাসে বাজ বহিলা বেদগণ কীৰ্তন বেদস্তুতি এই বেদৰ বিস্তাৰ কৰিছে ব্যাসদেৱে চাৰিখন বেদলৈ ঋক সাম যজুৰ অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে 1:4:20 প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্ববেদ যদিও চাৰিখন বেদ বুলি কোৱা হয় মহাভাৰত আৰু ভাগৱতক পঞ্চম বেদ বুলি ব্যাসদেৱে ঘোষণা কৰিছে প্ৰথম স্কন্ধ চতুৰ্থ অধ্যায় 20 নম্বৰ শ্লোকত ভাগৱত এই বেদৰ সাৰ মৰ্ম আছে বেদান্ত বেদান্ত মানে উপনিষদ বিলাক বেদৰ সাৰ ভাগ আছে উপনিষদত বা বেদান্তত সেইকাৰণে শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে যদি বেদান্তই কিবা সংবিধান দিছে তেতিয়াহ'লে সি গ্ৰহণযোগ্য হ'ব প্ৰামাণিক হ'ব স্মৃতি প্ৰস্থান স্মৃতি শাস্ত্ৰ কাক কয় বেদৰ যিবিলাক মন্ত্ৰ এইবিলাক আমাৰ সহজ সাধাৰণ মানুহৰ বোধগম্য নহয় ইমান ডাঙৰ ডাঙৰ ঋষি মুনি ইয়াত মতভেদ আছে যাৰ যেন মতি কহে বেদক ব্যাখ্যান গতিকে বেদৰ যিখিনি কথা তাৰ ওপৰতো বহুতৰ বেলেগ বেলেগ ধৰণৰ মন্তব্য আছে সেইকাৰণে ঋষি মুনিসকলে বেদৰ ওপৰত ভিত্তি কৰি নিজৰ স্মৰণ শক্তি স্মৃতিৰ দ্বাৰা আন কিছুমান গ্ৰন্থ ৰচনা কৰিলে কাহিনী আকাৰে যাতে আমি বুজিব পাৰোঁ তাৰ এখন স্মৃতি শাস্ত্ৰ হৈছে মহাভাৰত মহাভাৰতৰ 18টা পৰ্বৰ ভীষ্ম পৰ্বৰ
25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই দিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা। স্মৃতি প্ৰস্থানত সেইকাৰণে গীতাক ৰাখিছে। যিমানবিলাক স্মৃতি গ্ৰন্থ আছে তাৰ ভিতৰত মুখ্য হৈছে শ্ৰীমদ ভগৱত গীতা। যদি গীতাত আছে তেতিয়াহ'লে আমি মানিব লাগিব। আৰু তৃতীয় কৰিলে 555টা সূত্ৰৰ আন এখন গ্ৰন্থ নাম দিলে ব্ৰহ্মসূত্ৰ, ন্যায় প্ৰস্থান নাম দিলে। তাত জাজ কৰে। উপনিষদত কৰবাত খেলি মেলি লাগে, কোনোবা এজন বেলেগ দেৱক আত্মাৰ লগত তুলনা কৰিলে, কিবা এজন বেলেগ কিবা কৰিলে। কিহৰ কাৰণে লিখিছে, কি কৰিছে, পৰমাত্মা আচলতে কোন, কাক বুজাব বিচাৰিছে, এই ইয়াৰ ডিটেইলছ বস্তুটো আনিছে সূত্ৰৰ দ্বাৰা, সৰু সৰু সূত্ৰ। জন্মাদস্য ইয়ত এটা সূত্ৰ, ন্যায় প্ৰস্থান। এতিয়া আপোনালোকে ইণ্টাৰেষ্টিং কথাটো বুজক। শ্ৰুতি প্ৰস্থান হৈছে বেদান্ত। যিজন ব্যাসদেৱে বেদান্তৰ বিস্তাৰ কৰিছে বা লিখিছে, সেইজন ব্যাসদেৱে ভাগৱতত লিখি থৈ গৈছে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানান্যত্ৰ ৰতি ক্বচিৎ। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। 13 নবদ্য গ্ৰন্থ ঘোষা 18 নম্বৰ পদ জোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। তাৰ মানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ তেতিয়াহ'লে ভাগৱত। এইটো ব্যাসদেৱে কৈ যোৱা কথা। গতিকে প্ৰামাণিক গ্ৰন্থ ভাগৱত এখন আহিল, স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান যদিও ব্ৰহ্মসূত্ৰ। গৰুৰ পুৰাণত ব্যাসদেৱে লিখি থৈ গৈছে, অৰ্থ অয়ম ব্ৰহ্মসূত্ৰানাম সৰ্ব উপনিষদমতা। ভাগৱত শাস্ত্ৰ ন্যায় প্ৰস্থানৰ টিকা ভাষ্য ব্যাখ্যা কৰিছে বহলভাৱে। গতিকে আমাৰ হাতত দুখন গ্ৰন্থ আহিল, এখন হৈছে গীতা আৰু এখন হৈছে ভাগৱত। সেইকাৰণে শাস্ত্ৰৰ উত্তম কি বুলি কয়, গীতা ভাগৱত বুলি কয়। গীতা ভাগৱতে কি কৈছে এই কথাটো আমি মানিব লাগে। বস আমি বহুত জেগাত যাওঁ, আমি কওঁ যে আপোনালোকে ৰন্তু শইকীয়াই কি কৈছে মানিব নালাগে। অৰ্জুনকো কৈছে গীতা, তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য কাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধান উক্তম কৰ্ম কৰ্তুমিহ অৰ্হসি। ষষ্ঠদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্য অকাৰ্যৰ ক্ষেত্ৰত তোৰ শাস্ত্ৰ প্ৰমাণ, শাস্ত্ৰ চাম। আৰু শাস্ত্ৰ আমি কি চাম? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। অকল মুখেৰে গাই থাকিলে নহব। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি হয়, গীতাত কি কৈছে? 85টা শ্লোকত অৰ্জুনে মনৰ সংশয় ভগৱান কৃষ্ণৰ ওচৰত প্ৰকাশ কৰিছে, আৰু 574টা শ্লোকৰ দ্বাৰা ভগৱান কৃষ্ণই অৰ্জুনৰ মনৰ সংশয় নিৰাকৰণ কৰিছে। আৰু প্ৰথমতে অৰ্জুনৰ মনৰ সংশয় নিৰাকৰণ কৰি 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 শেষত ভগৱান কৃষ্ণ নিজৰ সিদ্ধান্ত দিছে। কি দিলে? সৰ্বগুহ্যতমম ভূয় শ্ৰেণুমে পৰমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামিতে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া মই গোপনীয়ৰ পৰা গোপনীয় কথাটো কম, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচক। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈকো আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। এয়া ভগৱান কৃষ্ণই অৰ্জুনক দিয়া শৰণ, আৰু গুৰুজনাই তাৰ পৰাই এক শৰণ আনিছে। গীতা স্মৃতি প্ৰস্থানৰ মূল গ্ৰন্থ। গতিকে এক শৰণ যিটো বস্তু, এই এক শৰণ বস্তুটো কেনেকৈ প্ৰমাণিত নহয় আপোনালোকে কওক? কোন ফালৰ পৰা কাটিব পাৰিব আপুনি এক শৰণ? আমি তাত কৈছিলো যে 550 বছৰ আগত গুৰুজনাই কেৱল এক শৰণৰ কথা কোৱা নাই। 5,500 বছৰ আগত ভগৱান কৃষ্ণই অৰ্জুনক এক শৰণৰ কথা কৈছিল। কিন্তু আজিলৈকে যিমান ধৰ্ম প্ৰৱৰ্তক, যিমান ধৰ্ম প্ৰচাৰক আহিল, সকলোৱে গীতাৰ এইটো মন্ত্ৰ উচ্চাৰণ কৰে, কিন্তু ইয়াৰ সত্য শুদ্ধ অৰ্থটো মানুহৰ মাজত বিলাই দিয়াৰ কাৰণে সাহস নকৰিলে। আৰু সেইটো কেৱল আমি ভাগ্যৱান, সেইজনক আমি গুৰু হিচাপে পাইছো।
কেৱল শ্ৰীমন্ত শংকৰদেৱে অসমত আহি পেলাই তেওঁ বুজাই দিলে এক মানে এক দেৱ এক সেৱ এক বিনে নাইকে এক শৰণৰ তেওঁ তত্ত্বটো আমাক বুজাই দিলে এক শৰণ মানে এক শৰণ